নমস্কাৰ বন্ধু বান্ধৱীসকল আৰ জে ব্লগলৈ স্বাগতম। তাৰমানে মই নদী চাব আছোঁ আজি। মানে যোৱাকালিতে কৈছিল মাথাগুৰি বোলে পানী এৰি দিছে ভটানে, তথাপিও সেইকাৰণে চাব আহিলোঁ। কিন্তু বৰ্তমান প্ৰব্লেম নাই, মাজে মাজে এনে মাটি দিয়াত ভুল হৈছে। তাৰমানে বালা মাটি দিয়াৰ কাৰণে নদীৰ মাথাগুৰিটো থহি যাই আছে। পানী থাকিলে কিন্তু অসুবিধা হ'লে গাইজ। তাৰমানে মানুহবিলাক কাম চলি আছে, আপোনালোকে চাওক। মানে বালা মাটি নে এইগিলাখান থৈ গৈছে আৰু এইফালে আগৰ ফালে এইগিলাখান থৈ গৈছে। আপোনালোকে চাই থাকক ভিডিঅ'টো। তাৰমানে বেলেগ একো নাই, কি জানানে, এতিয়া বস্তা চস্তা মাৰি আছে আকৌ। যদি পানী বেছিকৈ হৈ যায় কিন্তু এতিয়া বৰ্তমান ৰাখিব নোৱাৰে। বৰ্তমান পানী বাঢ়া নাই, নাবাঢ়িলেও যোনখিনিত ভাংছিল এখানটি জেগাতে ভাংছিল, এখানটিত আপোনালোকে চাই লওক এইগিলাখান গাঢ়া হৈ গৈছে। এইগিলা দি লিক লৈ ফেলব পানী বাঢ়লি। কিন্তু কাম চলি আছে, ভাল লাগছে। কাম চলি আছে যিহেতু টেনশ্যন ল'ব লগা একো নাই। এইগিলাখানত মাটি আকৌ নতুনকৈ দিব। এইগিলা পিষ্টিং পাৰি দিছে বস্তা দি, জিও বস্তা। এই পিন্ধি মেইন সোঁত আৰু গাইজ। তাৰমানে মই বন্ধু এটাৰ ঘৰত যাই আছোঁ। যাই থাকোঁতে আমাৰ এই কাউৰবা মেডিকেলখন পালোঁ। কাউৰবা মেডিকেল এৰি কেনে কাষতে তাৰমানে বজাৰ আছে এখন বজাৰখনত দেখোন এখন মেডিকেল চাই লওক। এইখন কাউৰবাৰ বজাৰ, এইখন বজাৰ বৰগুলি বজাৰ বুলি কয় এখন বজাৰৰ নাম। ইপিন্ধি এনেকৈ যাই কেনে আৰু অলপমান গেলি আমি বন্ধুটোৰ ঘৰৰ ফালে যামেই আৰু। এইটো ৰাস্তা বন্ধুটোৰ ফালে যাই আছোঁ। এইখন বল খেলা ফিল্ড, আপোনালোকে চাগে এই ল'ৰাজনে বল খেলিব গ'ল। এই বল খেলাই আছে ল'ৰাবিলাকে আৰু ইপিন্ধি যায় আকৌ। গাইজ মই যোনখন গাঁৱত যাই আছোঁ, তাৰমানে এখন গাঁৱত বহুত বছৰ কাম কৰিছিলোঁ মই। তাৰমানে চবেই ভাল পায় মোক, মোৰো ভাল লাগে দেচোন। সেইকাৰণে সেই গাঁওখন তাৰমানে বহুত বছৰ অহা নাছিলোঁ। আপোনালোকক দেখুৱাই আছোঁ। এতিয়া বৰ্তমান যাই আছোঁ সেই গাঁওখনত। প্ৰথম একবাৰ লগ পালোঁ, কিন্তু আপোনালোক দেখুৱাব নোৱাৰিলোঁ। মানে লাজো লাগে অলপ সেনেকুৱা। আপোনালোক গাইজ মানে এই গাঁৱৰ মাজতে এখন স্কুলখনত তাৰমানে পকী বেৰ নাই, নিজাকৈ গাঁৱৰ মানুহে তুলি খেলাই দিয়ে বা চৰকাৰেও দিয়ে কেতিয়াবা। আৰু এই ল'ৰাবিলাকে বল খেলাইছে চাওকচোন। আৰু এই মোৰ সেইটো লগ মই জুম কৰি দেখুৱাই আছোঁ, সি কি বডি ওলাই কেনে ঘূৰি আছে চাওকচোন। ফাইনেলি গাইজ মই বন্ধুহঁতৰ ঘৰ পাই গ'লোঁ। মোৰ শুনা বাপিটোক দেখুৱাই আছে আমাৰ সেইটো মাই, বন্ধুটোৰ সেইটো মাই আৰু মোৰো মাই। এই ল'ৰাটো চাইছোঁ কি ধুনীয়াকৈ হাঁহি আছে, মোৰ এনেকুৱা মৰম লাগিল আহি কেনে। আৰু বন্ধুটোক মই একদম নিজৰ ভাই বুলি ভাবোঁ, মোৰ সৰু ভাইৰ নিচিনা। এইটো মোৰ বন্ধুটোৱে ইয়াত আৰু হাঁহি চাওঁ, মোক এতিয়াও লাজ কৰি থাকে সি। ভালেই লাগে সিহঁতৰ তাতে যাই কেনে। মই আগতে সিহঁতৰ তাতে ৰাতিয়ে আছিলোঁ, মজা লাগে আৰু থাকি কেনে। এইটো আমাৰ বাইদেউ, এইটো ল'ৰাটো চাওক গাইজ। সোণৰ টুকুৰাটো বাপৰে, মই নলাকৈ নিদিলে আৰু মোৰ এনেকুৱা মৰম লাগছে তাক। তাৰমানে মোক চাই আছে, জানো বহুত পুৰণীয়া, সদায় দেখা পাইছিল মই, কিন্তু বহুত দিনৰ মূৰত গৈছোঁ। সি জন্মৰ পৰাই যোৱাই নাছিলোঁ। চাওকচোন মোৰ লগত কি মজাকৈ আছে, এনেকুৱা ভাল লাগছে। তাৰো ভাল লাগছে। এয়া মই মৰম কৰিলে কি সি আকৌ মোবাইলৰ ফালে চাবচোন। এয়া কি মজাকৈ চাব গাইজ। নিজৰ মানুহ ডাইৰেক্ট চিন পায় সৰু ছোৱালীগিলা, সেইকাৰণে ডাইৰেক্ট নিজৰ মানুহ তাক আহেই গাইজ। চেংৰা ফুৰাক বাটতে আহি লাগ পাই গ'লোঁ, একদম মোজাং চেংৰা ফুৰা। শিৱি, বিশ্ব, স্থানেশ্বৰ চব দङ আজি লাজি। গাইজ ভিডিঅ'টো এখানটিতে শেষ কৰিব লাগিব। তাৰমানে মোৰ সৰু ভাইটোক লাগালোঁ পালোঁ আহি কেনে বঢ়িয়াকৈ মোলাঘাট হ'লোঁ দিওঁ। এতিয়া আৰু আন্ধাৰো হ'ল, ভালকৈ পিকচাৰ নুঠে। আপোনালোক এখানটিতে সমাপ্ত কৰিলোঁ। জয় আই অসম।